Hey guys, welcome back to my YouTube channel. আজি আপোনালোকক মই ATM কাৰ্ড নোহোৱাকৈ ATMত কেনেকৈ পইচা ওলাব পাৰে দেখুৱাম। সো আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক। পোনপ্ৰথমতে আপোনালোকে ইয়োনো এপ ওপেন কৰি লওক। ইয়োনো এপ আপোনাৰ যদি নাই আপুনি ডাউনলোড দি ৰেজিষ্টাৰ কৰি লওক। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰক। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব এমপিন। সেই এমপিনটো আপোনালোকে ইয়াতে টাইপ কৰক। টাইপ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা পেজ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ এমাউণ্ট টোটেল এমাউণ্ট দেখিবলৈ পাব। তাৰ পিছত আপোনালোকে ৰাইট সাইডত ইয়োনো কেশ দেখিবলৈ পাব। আপোনালোকে তাতে ক্লিক কৰক। ইয়োনো কেশত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব ATM উইথড্ৰল মানি ফ্ৰম SBI ATM উইথ ট্ৰানজাকশ্যন লিমিট 20,000। আপোনালোকে ডেইলি 20,000 হে উইথড্ৰল কৰিব পাৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে কিমান এমাউণ্ট উইথড্ৰল কৰিব সেইটো আপোনালোকে ইয়াতে ক্লিক কৰক। ক্লিক কৰি টাইপ কৰক। টাইপ কৰাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 6টা পিন ক্ৰিয়েট কৰক যিটো আপোনাক ATM উইথড্ৰল কৰাৰ সময়ত লাগিব। তাৰ পিছত আপোনালোকে একেবাৰে তলত ৰাইট সাইডত নেক্সট বুলি দেখিবলৈ পাব। তাতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব নতুন এটা ইয়াতে আপোনালোকে দেখিবলৈ পাব ৰিভিউ, একাউণ্ট নাম্বাৰ, এমাউণ্ট, তাৰপিছত ইয়োনো কেশ পিন। তাৰ তলত আপোনালোকে দেখিবলৈ পাব আই এগ্ৰি। তাতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত ৰাইট সাইডৰ তলত দেখিবলৈ পাইছে কনফাৰ্ম। তাতে আপুনি ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখিবলৈ পাইছে থেংক ইউ ফৰ ইউজিং ইয়োনো কেশ ছাৰ্ভিচ। আপোনাৰ এই ইয়োনো কেশৰ চিষ্টেমটো 4 ঘণ্টাৰ বাবেহে থাকিব। এতিয়া আপোনালোকক ATMত গৈ দেখুৱাই দি আছোঁ। ATMত আপুনি সোমোৱাৰ লগে লগে ATMৰ স্ক্ৰীনত একেবাৰে ৰাইট সাইডৰ তলত দেখিবলৈ পাব ইয়োনো কেশ। তাতে আপুনি ইয়োনো কেশত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব 6টা OTP ক্লিক কৰিব দিছে। আপোনালোকৰ মোবাইলত 6টা OTP আছে। সেই OTPতে আপুনি ক্লিক কৰক। OTP ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে এমাউণ্ট ক্লিক কৰক। আপোনালোকে ইয়োনো এপত যেনেকৈ এমাউণ্ট মাৰিছিল ইয়াতো আপুনি ঠিক সেই এমাউণ্টটোৱে মাৰক। এমাউণ্ট মাৰাৰ পিছত আপুনি 6টা পিন ক্ৰিয়েট কৰাটো ইয়াতে টাইপ কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে কনফাৰ্মত ক্লিক কৰক। কনফাৰ্মত ক্লিক কৰাৰ পিছত অলপ সময় ৰ'ব লাগিব। অলপ সময় ৰোৱাৰ পিছত আপোনালোকৰ কেছ ওলাই যাব। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমতে আপোনালৈ ন'টিফিকেশ্যন যায়। থেংক ইউ।